নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, 2020 বহাগ বিহুৰ পৰা এই 6 ৰাশিৰ ভাগ্য দুৱাৰ খোল খাব, হাতলৈ ধন টকা আহিব। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, এই 6টা ভাগ্যশালী ৰাশিৰ ভিতৰত প্ৰথমটো ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাসকলৰ এই বহাগ বিহুৰ পৰা গ্ৰহ চক্ৰ সলনি হ'ব। প্ৰেমত বহুতো আনন্দই ভৰি পৰিব আৰু দাম্পত্য জীৱনত বহুতো সুখ আহিব, ভাল পোৱা বাঢ়িব। এই সময়ত নিজৰ আপোনজনৰ পৰা বহুতো সমৰ্থন পোৱা দেখা যায়। এই বহাগ বিহুৰ পিছৰ পৰা আপোনাৰ ভৱিষ্যত কালত কিছু এটা কাম হৈ উঠা যোগ দেখিবলৈ পোৱা যায়। 2 নম্বৰতে হৈছে সিংহ ৰাশি। এই জাতক জাতিকাসকলে বহাগ বিহুৰ পৰা সকলো দিশতেই সফলতা অৰ্জন কৰিব পাৰিব। ধন সম্পত্তি অহাৰ যোগ ৰৈছে। এই বহাগ বিহুৰ পৰা আপোনালোকৰ প্ৰেমত বহুতো ভাল যোগ অহা দেখিবলৈ পোৱা যায় আৰু অবিবাহিতসকলৰ বিবাহৰ যোগ নামিব। 3 নম্বৰতে হৈছে কন্যা ৰাশি। এই জাতক জাতিকাসকলে বহাগ বিহুৰ পৰা হনুমানজীৰ কৃপা সদায় থাকিব। ইয়াৰ ফলত জীৱনত দুখ কষ্ট সমস্যা আদি দূৰ হ'ব। ইয়াৰ ফলত আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি হ'ব আৰু এই জাতক জাতিকাসকলে বহু ক্ষেত্ৰতেই সুফল লাভ কৰা দেখিবলৈ পোৱা যায়। 4 নম্বৰতে হৈছে মকৰ ৰাশি। বহাগ বিহুৰ পৰা এই জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ অশেষ কৃপা দৃষ্টি থাকিব। ইয়াৰ ফলত এওঁলোকে বহুতো সফলতা লাভ কৰা দেখা যায়। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত বহুতো লাভ যোগ দেখিবলৈ পোৱা যায়। ৰৈ থকা কামবোৰ হৈ যোৱাৰ যোগ দেখিবলৈ পোৱা যায়। প্ৰেমত শুভ আৰু দাম্পত্য জীৱন সুখৰ হোৱা দেখিবলৈ পোৱা যায় আৰু আগতকৈ আৰ্থিক সমস্যা মজবুত হোৱা দেখিবলৈ পোৱা যায়। 5 নম্বৰতে হৈছে কুম্ভ ৰাশি। এই জাতক জাতিকাসকলে বহাগ বিহুৰ পৰা আৰ্থিকভাৱে লাভৱান কৰা যোগ দেখিবলৈ পোৱা যায়। লগতে মান সন্মান অৰ্জন কৰিব পাৰিব। এই লোকসকলে সাফল্য দিশত আগুৱাই যাব পাৰে। কৰ্মক্ষেত্ৰত উন্নতি লাভ হোৱা সাফল্য বেছি। 6 নম্বৰতে হৈছে মীন ৰাশি। এই জাতক জাতিকাসকলৰ বহাগ বিহুৰ পৰা শাৰীৰিক পূৰ্বতকৈ উন্নতি হ'ব। এই বহাগ বিহুৰ পৰা এওঁলোকৰ ওপৰত চন্দ্ৰৰ সুপ্ৰভাৱ পৰিব। প্ৰেম প্ৰণয়ত উন্নত হ'ব আৰু কৰ্মলাভৰ যোগ উন্নত হ'ব। এই জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ কৃপা থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।